লোকে বোৱাৰী পাই সুখেৰে বহি বহি ভাত খায়। মই বোৱাৰী পাইছোঁ আৰু কি মোৰ কপাল, মোৰ কি কপাল, কি যে ভাগ্যৰ দুখত মই পালোঁ এজনী চপাই ল'লে। খালী মোবাইল চেলফি নে কি সেইবোৰ কৰিব, অকল ভিডিঅ' কৰিব, কাকনো দেখায় চেহেৰা দেখাই থাকিব মোবাইলত। ভিডিঅ' কৰি কিনো এজনী পালে আমাৰ ল'ৰাটোৱে কিনো পালে মূৰটো খাবলৈ আহিলে এজনীয়ে, মূৰটো খাবলৈ আহিলে। কিমান যে ফটোবোৰকে উঠি থাকিম, বহুত দিন হ'ল ৰিলচ এটাও বনোৱা নাই। বনাই দিয়া মানুহ নাই আৰু ৰাতিপুৱা কামলৈ গুচি যায়। শাহুমাকে কৈ চাব লাগিব, মই মাৰ ওচৰলৈ যাওঁ। মা কিবা আহিলি এজনী। মা শুনকচোন। কি হ'ল হা? আপুনি মোৰ কথাটো শুনকচোন। কি কথা? মানে আজিকালি মোবাইলত যে ভিডিঅ' বনাবলৈ পাৰি, বহুত ধুনীয়া লাগে, গম পাই নাই? আৰু আমি যদি এটা বনাই নাথাকোঁ। মই সেইখন নোৱাৰো দেই। একো নহয়, এই বুঢ়ী দেশত মানুহে কি ক'ব মোক, মানুহে নোৱাৰো দেই। একো নহয় মা, আজিকালি নহয় এজনী নকওঁ, আজিকালি যে মানে চবেই বনায়, বুঢ়ী দেখি সকলোৱে বনায়। আৰু আমি যদি শাহু মাকে একেলগে বনাওঁতে গাঁও মানে বহুত ভালে পাব। তেতিয়া আমি একেলগে বনালে কোনে কি ক'ব, ভাল লাগিব, চবেই ক'ব বোলে ইহঁতৰ ঘৰ শাহুৱে বোৱাৰীকেইজনী ইমান মিল, বহুত মিলি জুলি থাকে বুলি ক'ব। হ'ব দে ভালেই হ'ব দে, তেনেহ'লে বনাম ব'ল। মই এতিয়া কেনেকে কৰিম বাৰু, মই নাজানো নহয় ভালকে। মই শিকাই দিম নহয়, আপুনি কেলে চিন্তা কৰিছে? মই শিকাই দিবি ব'ল তেনেহ'লে ব'ল। মা আপুনি এনেকে ৰ'ব, আপুনি এনেকে ৰ'ব, মই ৰৈ আছোঁ নহয় এনেকে, আপুনি মোক ৰ'ব দেই। এনেকে বোলে বহুত ধুনীয়া লাগিব। তেতিয়া ষ্টাৰ্ট কৰিছোঁ দেই, ধুনীয়াকৈ এক্টিং কৰিব আকৌ দেই, মানে লাইক কমেণ্ট পাব লাগিব বহুত। এনেকৈ আমি যে ৰাতিপুৱা যে ভিডিঅ'টো যে বনাইছিলো, তাত 70টা লাইক 30টা কমেণ্ট, গম পাইনে? ইমান মনটো ভাল লাগিছে। হয় নি? চাওকচোন চাওক। তই কিন্তু বাবা আগত নকবি দেই, মোৰ হ'লে বৰ লাজ লাগে পাই। নেদেখুৱাবি এখন পাই, মোৰ বৰ লাজ লাগে। এই নকওঁ কেলেনো কম, আমি কাইলৈ পৰা আকৌ বনাম দেই, বহুতকে বনাম দে, লাইক কমেণ্ট বেছিকে পাম, গম পাই নাই? বনাম। আমাৰ গাঁৱৰ যে ৰমেনে পিতে সিও কমেণ্ট এটা মাৰিছে। হয় নি? বোলে খুৰীক বৰ ধুনীয়া দেখিছে বুলি কৈছে।